আজি চূড়ান্ত ভোটাৰ প্ৰকাশ কৰা হৈছে সো আমাৰ টোটাল ভোটাৰ আছে ডিস্ট্ৰিক্টত 4,19,013 তাৰে ভিতৰত আমাৰ তামুলপুৰ সমষ্টিত আছে 2,13,846 আৰু গৰেছত আছে 2,05,167 তাৰে ভিতৰত আমাৰ মেল ইলেক্টৰ্ছ আছে ফৰ দ্য ডিস্ট্ৰিক্ট 2,10,013 আৰু ফিমেল ইলেক্টৰ্ছ আছে আমাৰ 2,08,999 বাকি তাৰ ভিতৰত আমাৰ তামুলপুৰত যদি চাও আমাৰ মেল ইলেক্টৰ্ছ আছে 1,07,458 আৰু গৰেছত আছে 1,02,555 আৰু হেমতে আমাৰ ফিমেল ইলেক্টৰ্ছ ফৰ তামুলপুৰ ST-LAC আছে 1,06,387 আৰু গৰেছত আছে 1,02,612 এইখিনি আমাৰ এতিয়ালৈকে ইলেক্টৰ্ছ পাব্লিছ হৈছে এইখিনি এটা থাকিব আমাৰ CEO ৱেবছাইটতো পাব আমাৰ ডিস্ট্ৰিক্ট ৱেবছাইটতো পাব আৰু আপোনালোকে যেটো ECI নেট আছে এপটো মানুহে তাতে গৈ পেলাইও তেওঁলোকে এপটো ডাউনলোড কৰি নিজৰ এপিক নাম্বাৰ দি পেলাই তেওঁলোকে সাৰ্চ কৰি চাব পাৰিব এটো আমি ক'ব নোৱাৰিম এইখিনি আমাক যিখিনি FT পৰা বা আমাৰ বৰ্ডাৰ পুলিচৰ পৰা আমাৰ আহে যে এইখিনি ডি ভোটাৰ সাসপেক্টেড ডাউটফুল ভোটাৰ সেইখিনি আমি এতিয়াও তেওঁলোকৰ হেৰি চলি আছে FT চলি আছে সো ডাউটফুল ভোটাৰ সেইখিনি আমাক আহে হেমতে ইনফৰমেশন আহে হেমতে আমাৰ ডি ভোটাৰ আইডেন্টিফাই হয়